স্বাগতম লাভ মেডিকেল চেনেললৈ। আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ ভিডিঅ'টো কি কৰিছা প্ৰশ্নটো ৰোমান্টিক মজাৰ 5টা উত্তৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰম্ভ কৰোঁ মূল ভিডিঅ'টো। সুধিলে কি কৰি আছা? আপুনি ধুনীয়াকৈ ক'ব, মই ফুৰিবলৈ ওলাইছিলোঁ কিন্তু হেৰাই গ'লোঁ। তেতিয়া ছোৱালীজনীয়ে সুধিব, ক'ত হেৰাই গৈছা? আপুনি ক'ব, তোমাৰ ভাৱনাত। এনেকুৱা ৰোমান্টিক কথা শুনি যিকোনো ছোৱালীৰ মন গলি গলি পৰিব। ছোৱালীজনীয়ে যদি প্ৰশ্ন কৰে, কি কৰি আছা? আপুনি ক'ব, গণি আছোঁ। ছোৱালীজনীয়ে নিশ্চয় ক'ব, কি গণি আছা? আপুনি ক'ব, তৰা গণি আছোঁ। গোটেইকেইটা গণি শেষ, মাথো তুমি বাকী আছা। ছোৱালীজনীয়ে যদি প্ৰশ্ন কৰে, কি কৰি আছা? আপুনি উত্তৰ দিব, ডাব্লিউ কৰি আছোঁ। ছোৱালীজনীয়ে নিশ্চয় ক'ব, ডাব্লিউ মানে? আপুনি ক'ব, ডাব্লিউ মানে হ'ল ৱেইট কৰি আছোঁ জানা। ছোৱালীজনীয়ে ক'ব, কিয় ৱেইট কৰিছা? আপুনি ক'ব, যেতিয়া আকাশত এটি ধুনীয়া তৰা আহিব তেতিয়া তোমাক গিফ্ট কৰিম। ছোৱালীয়ে যদি প্ৰশ্ন কৰে, কি কৰিছা? আপুনি উত্তৰ দিব, ভাবিছোঁ। ছোৱালীয়ে ক'ব, কি ভাবিছা? আপুনি ক'ব, ইছ আজি বেংগলী মুভিৰ দৰে কোনোবা এজন বিজনেছমেন আহিলে আৰু ক'লে, এইটো লোৱা ব্লেংক চেক আৰু গুচি যোৱা মোৰ ছোৱালীৰ জীৱনৰ পৰা। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছোৱালীয়ে প্ৰশ্ন কৰিলে, কি কৰি আছা? আপুনি ক'ব, টেনচনত আছোঁ। ছোৱালীজনীয়ে ক'লে, কি টেনচন কৰি আছা? আপুনি ক'ব, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ আৰু গুৱাহাটী যাই আহিলোঁ। মাথো যাব পৰা নাই তোমাৰ হৃদয়ত। ভিডিঅ'টো কেনেকুৱা লাগিছে? আজিলৈকে ইমানে, এতিয়া বাই।